One saying this, experts are. They say the next big pandemic is coming. It will be caused by what they call disease X. নমস্কাৰ সুমন দাস ফেক্সলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি আমি কথা পাতিম পেণ্ডেমিকৰ বিষয়ে yes আপুনি যোনটো ওয়াৰ্ড শুনিছে এটো কাৰেক্ট শুনিছে পেণ্ডেমিক সেই শব্দটো যোনটো আপোনাৰ জীৱন 2020 ৰ পাছত হলনি কৰি দিছিল সেন পেণ্ডেমিকে আমাৰ গোটেই দুনিয়াত 70 লাখটা মানুহ মাৰিছিলে আৰু আমাক 2 বছৰীয়া লকডাউনলৈ ঠেলি দিছিল এতিয়া যোনটো কামিং পেণ্ডেমিক হ'ব হয়তো হেতু কোভিড-19 ছে 14 পৰা 20 গুণ বেছি শক্তিশালী হ'ব আৰু আমাক 10 বছৰীয়া লকডাউনলৈ ঠেলি দিব পাৰে কথাখাৰ শুনি আপোনালোকে ভয় নাখাব আৰু কমপ্লিটলি ননসেন্স বুলিও ডিক্লেয়াৰ নকৰিব ইয়াতে বহু কথা আছে যোনটো আজি আমি জানিম আৰু ডিসকাস কৰিম ইউৰোপিয়ান সোসাইটি অফ মাইক্ৰোবায়োলজি এণ্ড ইনফেকশিয়াছ ডিজিজ নামৰ সংস্থাই 100 তছে বেছি সাইন্টিষ্টৰ এটা সাৰ্ভে ললে আৰু তাৰ ভিতৰত 60% সাইন্টিষ্টে এটো কৈছে যে ইন দা কামিং ইয়াৰ্স অহা কিছুমান বছৰত এটা পেণ্ডেমিকে হয়তো আহিব পাৰে যোনটো বেসিক মানুহ মৰা সংখ্যাটো বহুত বেছি হ'ব ইনফেকশন হলে আৰু হয়তো এটা বহুত ডাঙৰ গ্লোবাল থ্ৰেট হিচাপে উজাগৰ হ'ব ইয়াতে কোভিড-19 যোনটো ষ্ট্ৰেইন আছিল হেতুৱে বেসিক্যালি 10টা স্পিচিজ ইনক্লুডিং মানুহ 10টা স্পিচিজক ইনফেক্ট কৰিব পাৰিছিল কিন্তু এই যোনটো নতুন ভাইৰাছটো হ'ব তাৰ ষ্ট্ৰেইনবোৰে around 90টা বাৰ্ড স্পিচিজ আৰু 48টা ম্যামেল স্পিচিজ মানে মানুহ ইনক্লুড কৰি 138টা স্পিচিজ এতিয়ালৈকে ইনফেক্ট কৰিছে আৰু তাৰ কাৰণে ইয়াৰ যোনটো মিউটেশনৰ কেপেবিলিটি হ'ব হেতু বহুত বেছি হ'ব এই যোনটো এলাৰ্মিং মিউটেশনটো দেখি কিনে WHO ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচনেও এটো গ্লোবাল থ্ৰেট হিচাপে ডিক্লেয়াৰ কৰিছে আৰু ৰেড এলাৰ্ট সিগনেল দিছে যাৰ কাৰণে এটো এটা চিন্তা চৰ্চাৰ কাৰণ হৈ পৰিছে যে এতিয়া নেক্সট কি হ'ব যদি আমি ভাৰতত এই ইনফেকশন ৰেটটো চাওঁ তেতিয়া হলে অলৰেডি ভাৰতৰ দুটা ষ্টেট কেৰালা আৰু ঝাৰখণ্ডত সাবস্টেনশিয়াল ৰূপে এই ভাইৰাছটোৱে ইনফেকশন কৰিছে পোল্ট্ৰি বাৰ্ডছ আৰু কিছুমান ওয়াইল্ড বাৰ্ডছক আৰু তাৰ ভিতৰত এতিয়ালৈকে 4000 বাৰ্ডছ 4000 বাৰ্ডছ অলৰেডি 4000টা পক্ষীৰ অলৰেডি ডেথ হৈছে এতিয়া এক্স্যাক্টলি এই ভাইৰাছটো হয় কি আৰু কিয় ইমান এলাৰ্মিং সিচুৱেশন বুলি কৈছে এটো হয় এটা ইনফ্লুৱেঞ্জা এ নামৰ ভাইৰাছ এটাৰ যোনটো H5N1 বুলি ডিক্লেয়াৰ হৈছে এতিয়া যদি আমি পেণ্ডেমিক্সৰ হিষ্ট্ৰী চাওঁ ৰিসেন্ট 100 ইয়াৰ্ছত 1918 চনত সবচে ডাঙৰ পেণ্ডেমিক দ্য মাদাৰ অফ অল পেণ্ডেমিক্স হেতু হয় স্পেনিছ ফ্লু য'ত 50 to 100 million people's death estimate কৰা হৈছিল তাৰ পাছত 1958 ত আহিছিলে এছিয়ান ফ্লু য'ত 20 লাখ মানুহ মৃত্যু হৈছিল তাৰ পাছত আহিছিলে আপোনাৰ হংকং ফ্লু 1967 ত য'ত এগেইন 20 লাখ মানুহৰ ডেথ হৈছিল মানে 2 million people died তাৰ পাছত আহিছিলে 1981 ত HIV AIDS ভাইৰাছ যোনটো 1981 ৰ পৰা 2022 সনলৈকে এতিয়ালৈকে 33 মিলিয়ন মানুহ মাৰিছে তাৰ পাছত SARS এপিডেমিক হৈছিল যোনটো বেছি মানুহ মাৰিব নোৱাৰিলে SARS নেক্সট যোনটো কোভিড-19 পেণ্ডেমিক আছিল যোনটো এতিয়ালৈকে 70 লাখ মানুহ মাৰিছে এণ্ড ষ্টিল প্ৰবেবলি কাউন্টিং এই H5N1 ভাইৰাছটো ইমান বেছি ডাঙৰ প্ৰবলেম বুলি কিয় কোৱা হৈছে হেতু মানৱতাৰ কাৰণে ইমান বেছি ডাঙৰ এটা থ্ৰেট বুলি কিয় কোৱা হৈছে হেতু জানিবৰ আগত আমি প্যাটাৰ্ন বুজিব লাগিব এটা পেণ্ডেমিকৰ যদি আমি স্পেনিছ ফ্লুটো চাওঁ 1915 চনৰ পৰাই সেই ভাইৰাছটোৰ ষ্ট্ৰেইনবোৰ গাহৰি পিগছ আৰু মানুহৰ মাজত পোৱা গৈছিল আৰু হেতু লাহে লাহে মিউটেশন কৰি আছিল কিন্তু ইমান ডাঙৰ এটা প্ৰবলেম হোৱা নাছিল কিন্তু 1918 চনত এনেকুৱা এটা মিউটেশন হ'ল য'ত বেসিক্যালি স্পাইক হ'ল বহুত নাম্বাৰ অফ ডেথছৰ আৰু মানুহে পাত্তাই নাপালে এণ্ড ডেথ টোল যোনটো হ'ল হেতু 50 to 100 মিলিয়নলৈকে এষ্টিমেট হৈ গ'ল উইদিন 2-3 years ইয়াৰ পাছত এছিয়ান ফ্লু যদি আমি চাওঁ সেম প্যাটাৰ্নটো ফলো কৰিলে তাৰ পাছত হংকং ফ্লুটো একেই হ'ল এণ্ড কোভিড-19 যদি আমি নিজৰ স্মৃতিত চাওঁ প্ৰথমে এটা সৰু থ্ৰেট হিচাপে ষ্টাৰ্ট হৈছিল কিন্তু হেতু লাষ্টত ইমান বেছি এটা ডাঙৰ থ্ৰেট হৈ গ'ল যে কন্ট্ৰোল নহল আৰু লকডাউনলে মানুহক ঠেলিব লগা হ'ল ইয়াতে আপুনি কি বুজিছে যে প্ৰত্যেকটো ভাইৰাছে যেতিয়া এটা যিকোনো জন্তুৰ ভিতৰত সোমায় তাৰ ইমিউন সিস্টেমে তাৰ লগত এটা ইন্টাৰেকশন কৰি কিনে ইমিউন সিস্টেমটো ইভলভ হয় লগতে ভাইৰাছটো মিউটেশন এটা হ'ব এক বেলেগ স্পিচিছত তেনেকে যাব সেই স্পিচিছবোৰৰ ইমিউনিটি সিস্টেমটোও বেসিক্যালি ইভলভ হৈ কিনে হেতুৰ লগত ফাইট বেক হ'বলে
বেছি ডেভেলপ হৈ গৈ থাকিব এতিয়া তাৰ ৰিজাল্টটো কি হয় ভাইৰাছ যোনটো হয় হেতুৰ শক্তি বাঢ়ি গৈ থাকে টু এন এক্সটেন্ট মানে আমি এইটো ক'ব পাৰো যে এনেকুৱা এটা এক্সটেন্টলে হেতুৰ শক্তি বাঢ়িব পাৰে যোনটো হয়তো হেতু স্পিচিছৰ ইমিউনিটি সিস্টেমে লাষ্টত হেতু কাউন্টাৰে কৰিব নোৱাৰিব আৰু তেতিয়া ডেথ টোল হে স্পিচিছৰ বহুত বেছি হৈ যাব পাৰে এতিয়া নিউ ৰিসাৰ্চৰ মতে ন্যাশনাল লাইব্ৰেৰী অফ সায়েন্স যোনটো ইউএছত সিটুৱেটেড আছে তেওঁলোকৰ ৰিসাৰ্চৰ মতে অলৰেডি হিউমেন্স আৰু পিগছে মানে গাহৰি আৰু মানুহে এই ভাইৰাছটোৰ প্ৰতি এটা ইমিউনিটি ডেভেলপ কৰিছে কিন্তু মই আগতেও কৈছো যে ইমিউনিটি যেতিয়া ডেভেলপ হ'ব লগতে হ'ব মিউটেশন এই যোনটো H5N1 ভাইৰাছটো আছে হেতু 2020 চনৰ পৰাই কম পৰিমাণে আপুনি কিছুমান গাহৰি আৰু বাৰ্ড স্পিচিছত দেখিছিলে এই যেতিয়া এটা পেণ্ডেমিকৰ ভাইৰাছে কম পৰিমাণত স্পিচিছ কিছুমানত দেখা দিয়ে হেতু কয় ইনকিউবেশন ফেজ বুলি এই ইনকিউবেশন ফেজটোতে বেলেগ বেলেগ স্পিচিছত পেনেট্ৰেট কৰিব ধৰে আৰু তেতিয়া কি হয় মিউটেশন হয় আৰু যেতিয়া হে মিউটেশনটো এটা বহুত পাৱাৰফুল মিউটেশনলে চেঞ্জ হ'ব তেতিয়া হয়তো হেতু এটা ডাঙৰ পেণ্ডেমিক বা বেসিক্যালি এটা ডাঙৰ ডেথ টোললে বঢ়ুৱা এটা কাৰণ হ'ব পাৰে যোনটোক আমি কওঁ পেণ্ডেমিকৰ ভাষাত টিপিং পইণ্ট বুলি এই টিপিং পইণ্টত কি হয় বেসিক্যালি ডেথ ৰেট বাঢ়ি গৈ থাকে মানে মৃত্যুৰ সংখ্যা এই ভাইৰাছটোৰ কাৰণে বাঢ়ি গৈ থাকে আৰু কন্ট্ৰোল নোহোৱা হয় আৰু যদি আমি ৰিসেন্ট পেণ্ডেমিকৰ ৰিসাৰ্চখিনি খুলি চাওঁ তেতিয়া হলে আমি চাম যে প্ৰত্যেকটো পেণ্ডেমিক স্পেনিছ ফ্লুৰ যোনটো ইনফ্লুৱেঞ্জা এই ভাইৰাছৰ ষ্ট্ৰেইন আছিলে হেতুৰে বংশজ হয় মানে হেতুৰে এটা সাকসেসৰ হয় তাৰে মিউটেশনৰ পৰা বেলেগ বেলেগ বেসিক যোনটো পেণ্ডেমিক হৈছিল কিন্তু এই H5N1 এনেকুৱা এটা ভাইৰাছ যোনটো স্পেনিছ ফ্লুৰ যোনটো ইনফ্লুৱেঞ্জা এই ভাইৰাছ আছিল তাৰ লগত কোনো লিংক নাই মানে এটো এটা ফেয়াৰলি নিউ ভাইৰাছ হয় যাৰ মিউটেশনছে আমাৰ ওপৰত কি এফেক্ট কৰিব পাৰে হেতু আমি ক'ব নোৱাৰো ইয়াৰ দৰে আৰু মাত্ৰ আৰু এটা ভাইৰাছ আছে যোনটো এই স্পেনিছ ফ্লু ইনফ্লুৱেঞ্জা এই ভাইৰাছৰ বংশজ নহয় যোনটো H7N7 কিন্তু হেতু এতিয়ালৈকে ইমান বেছি চিন্তাৰ কাৰণ বুলি কোনেও এনেকে ডিক্লেয়াৰ কৰা নাই বহুত ৰিসাৰ্চ অৰ্গানাইজেশনছৰ এটো চিন্তা যে যদি H5N1 ভাইৰাছটো যদি ফুললি পোটেন্ট হৈ যায় তে হয়তো স্পেনিছ ফ্লুত যিমান মানুহ মৰিছিল তাতছে বেছি মানুহ মৰিব এতিয়া আপুনি এটো ক'ব পাৰে যে বেসিক্যালি নিপা ভাইৰাছ ইবোলা ভাইৰাছ এনেকুৱা বহুত ভাইৰাছ আছে যোনটোৱে ৰিসেন্ট টাইমছত এপিডেমিক হিচাপে ফৰ্মটো লৈছে কিন্তু এই H5N1 ভাইৰাছটোৰ কথাই কিয় সাইন্টিষ্টে ইমান চিন্তা কৰিছে ইয়াৰ কিছুমান কাৰণ আছে যোনটোৱে আমি কিছুমান প্যাৰামিটাৰছৰ কথা জানিব লাগিব যোনটোৱে এটা ভাইৰাছ কিমান বেছি ডেডলি হ'ব পাৰে হেতু ডিটাৰমাইন কৰে প্যাৰামিটাৰ নম্বৰ 1 ভিৰুলেন্স এটা ভিৰুলেন্স কি হয় এটা ভাইৰাছৰ কিমান ইনফেকশন কৰিব মানুহক আৰু সেই ইনফেক্টেড মানুহৰ ভিতৰত কিমান মানুহক হি মাৰিব পাৰে মানে এটা ভাইৰাছৰ ইনফেকশন আৰু সেই ইনফেক্টেড মানুহৰ ভিতৰত কিমান মানুহৰ ডেথ হৈছে হেতুৱে ডিটাৰমাইন কৰে যে সেই ভাইৰাছটোৰ ফেটালিটি ৰেট কিমান এতিয়া যদি আমি ফেটালিটি ৰেটটো চাওঁ COVID-19 পেণ্ডেমিকৰ গোটেই দুনিয়াত ফেটালিটি ৰেট কিমান আছিল লেছ দেন 1% এতিয়া যদি আমি ইন্ডিয়াত চাওঁ হেতু ৰেট অলপ হাই হয় ওকে 1.4% মানে হাজাৰটা মানুহৰ ভিতৰত 14টা মানুহৰ মৃত্যু ঘটিছে এতিয়া যদি আমি স্পেনিছ ফ্লুকো চাওঁ সেই স্পেনিছ ফ্লুৰ যোনটো ডেথ ৰেট আছিল ফেটালিটি ৰেট আছিল হেতু আছিল 2.5% এতিয়া যদি আমি H5N1 ৰ ফেটালিটি ৰেট চাওঁ বেলেগ বেলেগ স্পিচিছত কিমান বাৰ্ডছ আৰু এনিমেলছ ইনফেক্ট হৈ কিনে মৰিছে সেই ফেটালিটি ৰেটটো সাৰপ্ৰাইজিংলি বহুত বেছি হয় মানে 52% মানে যিমান ইউনিটছ ইনফেক্ট হৈছে তাৰ আধাতছেও বেছি একচুয়ালি মৰিছে সো দ্যাট মিন্স হোৱাট মৰ্টেলিটি ৰেট আধাতছেও বেছি হয় এই সেকেন্ড প্যাৰামিটাৰলৈ যাওঁ দ্য মোড অফ ট্ৰান্সফাৰ অৰ মিডিয়াম অফ ট্ৰান্সফাৰ মানে কোনটো মাধ্যমেৰে এটা ইন্ডিভিজুৱেলৰ পৰা ইটো ইন্ডিভিজুৱেললৈ সেই ভাইৰাছটো ট্ৰান্সফাৰ হয় আমি যদি এক্সাম্পল লওঁ HIV AIDS ভাইৰাছৰ HIV AIDS ভাইৰাছ কেনেকৈ স্প্ৰেড হয় আইদাৰ ট্ৰান্সফিউজন অফ ব্লাড মানে আপুনি সিরিঞ্জ বা যিকোনো ধৰণে যদি ব্লাড এক্সচেঞ্জ কৰিছে এটা ইনফেক্টেড পাৰ্সনৰ লগত তেতিয়া আপোনাৰ ইনফেকশন হ'ব বা আনপ্ৰটেক্টেড সেক্সুৱেল ইন্টাৰকোৰ্সৰ পৰা হ'ব মানে বডি ফ্লুইডছ এক্সচেঞ্জ হোৱা যিকোনো এক্টিভিটি থ্ৰু দি বা আপুনি এটা সন্তান যেতিয়া ইনফেক্টেড মাদাৰৰ পৰা স্তনপান কৰে তেতিয়া হয়তো হেতু ইনফেকশন হ'ব পাৰে এটা হল আপুনি বহু ৰূপত হেতু এভয়েড কৰিব পাৰে কিন্তু mode of transfer of COVID-19 কেনেকুৱা আছিল বেসিক্যালি এয়াৰবৰ্ন আছিল ঠিক আছে এয়াৰবৰ্ন পাৰ্টিকলছ যেতিয়া আপোনাৰ থ্ৰু নেজেল প্যাসেজ
নাকৰ ভিতৰেদি যেতিয়া আপোনাৰ সেই ভাইৰাছটো সোমাব আপোনাৰ ৰেস্পিৰেটৰী সিস্টেমলে হেতু সোমাই কিনে আপোনাক ইনফেকশন কৰে সেম বস্তু হল H5N1 ভাইৰাছৰ সেই ভাইৰাছটো এয়াৰবৰ্ন হয় যাৰ কাৰণে এটো বহুত বেছি ডেঞ্জাৰাস হৈ যায় আৰু তাৰ ৰিচ মানে হি কিমান দূৰলৈকে যাব পাৰে তাৰ কোনো লিমিট নাই থাৰ্ড প্যাৰামিটাৰ হল H5N1 ভাইৰাছৰ যোনটো সিম্পটমস হয় সিম্পটমস কিটা বহুত সিম্পল ঠিক আছে আমাৰ অৰ্ডিনাৰি যোনটো সৰ্দি জ্বৰ ইয়াতে যিহেতু সিম্পটমস ইমান সিম্পল হয় কেতিয়াবা ডক্টৰে হয়তো আপোনাক ডায়াগনোসিস কৰিবলৈ টেষ্টও নকৰে মানে আপোনাৰ ব্লাড স্যাম্পলস নলয় ইউৰিন স্যাম্পল নলয় একো নলয় সো তেতিয়া কি হ'ব এই সিম্পটমস যেতিয়া ইমান সিম্পল হয় কোনটো মানুহৰ পৰা কোনটোলে ইনফেকশন গৈছে এটা মানুহ একচুয়ালি ইনফেক্টেড হয় নে নাই আপুনি হেতু জানা বিৰাট বেছি দিগদাৰি হৈ যাব আৰু অথৰিটি গভৰ্নমেন্ট সকলোৰে হেতু প্ৰবলেম হ'ব যে একচুয়ালি ইনফেকশনটো ধৰে কেনেকে নেক্সট যোনটো প্যাৰামিটাৰ হেতু হল হোষ্ট এডাপ্টেবিলিটি এতিয়া হোষ্ট এডাপ্টেবিলিটি কি হয় কেইটা স্পিচিজত সেই ভাইৰাছটোৱে এফেক্ট কৰে এতিয়া আপুনি 1980s ৰ পৰাই বেসিক্যালি HIV ৰ যোনটো ভাইৰাছ আছে হেতু এক্সিষ্ট কৰিছে কিন্তু হেতু এতিয়ালৈকে only primates okhe infect kore mane manhu aru bandor projatir junbur ase hebur jontughe basically infection korise mane yar host adaptability interchange besi nai aru tar karone mutation howa scope tu bahut kom covid-19 o matro 10 ta species hothe etialeke infection tu dhora porise jar karone tar mutation iman besi unpredictable aru uncontrolled nohoy kintu ei juntu H5N1 virus hoy হেতু বেসিক্যালি 138 টা স্পিচিজ ইটালৈকে ইনফেক্ট কৰিছে যাৰ কাৰণে আপুনি তাৰ মিউটেশনটো প্ৰেডিক্ট কৰিব নোৱাৰে আৰু কোনটো পইণ্টলৈকে হেতু মিউটেশন হ'ব পাৰে আৰু আপোনাৰ ইমিউন সিস্টেমে পাছত হেতু এডাপ্ট কৰিব পাৰিব নে নাই বহুত ডাঙৰ চিন্তাৰ কাৰণ কি আপুনি আৰু মই ইয়াতে কি কৰিব পাৰো আপুনি নিজৰ পৰিয়ালৰ মাজত আৰু নিজৰ সমাজত এটো এৱাৰনেছ স্প্ৰেড কৰক যে এনেকুৱা এটা সিচুৱেচন এৰাইজ হ'ব পাৰে যাৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব লাগিব আৰু আমাৰ সৰকাৰ আৰু সমাজক এটো বস্তু স্ট্ৰেছ দিব লাগিব যে ইয়াৰ কাৰণে প্ৰিপাৰেচন আৰম্ভ কৰক দ্বিতীয় পাব্লিক হেলথ আৰু এৱাৰনেছৰ কাৰণে আমি কিছুমান প্ৰেক্টিসেস সদায় মেইনটেইন কৰিব লাগিব যোনটো আমি 2020 ৰ পৰা 2022 চনলৈকে যেতিয়া লকডাউন চলিছিল সেইখিনি প্ৰেক্টিসেস টু এন এক্সটেন্ট হিমান নোৱাৰিলেও আমি ডিসটেন্স মেইনটেইন কৰা এন্ড পাব্লিক হাইজিন এন্ড পাৰ্সোনাল হাইজিন মেইনটেইন কৰিবলৈ পুৰা ট্ৰাই কৰিব লাগিব এতিয়া হোল সিচুৱেচনটোৱে কি হ'ব কোনফালে গতি ল'ব হেতুটো আমি ক'ব নোৱাৰো হেতু সময় ক'ব ভিডিওটো চাই যদি ভাল লাগিল আপোনালোকে কিবা এটা নতুন বস্তু শিকিলে আৰু জানিলে যোনটো বহুত ইম্পৰ্টেন্ট হয় আৰু হয়তো ভৱিষ্যত আপোনালোকক বহুত হেল্প কৰিব তেতিয়া হলে আপোনালোকে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক আৰু প্ৰত্যেকটো নোটিফিকেশন পাবলৈ বেল আইকনটো দবাই দিব তেতিয়ালৈকে ধন্যবাদ